মেট্ৰিকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাত গ্ৰেছ মাৰ্কছ কিমান দিয়ে? প্ৰশ্নবোৰ ক'ৰ পৰা আহিব আৰু কম্পাৰ্টমেণ্টেলত ফেইল কৰিলেও পাছ কৰাই দিয়ে নেকি? হেল্ল' ষ্টুডেণ্টছ, যিসকল ছাত্ৰ-ছাত্ৰীয়ে নেকি এইবাৰ মেট্ৰিকত ফেইল কৰিছা, তো তোমালোকে চিন্তা নকৰিবা, কিয়নো তোমালোকৰ বাবে আছে কম্পাৰ্টমেণ্টেল পৰীক্ষা। যিসকল ছাত্ৰ-ছাত্ৰীয়ে নেকি এইবাৰ মেট্ৰিক পৰীক্ষাত ফেইল কৰিছা আৰু তোমালোকে ভাবি আছা যে কম্পাৰ্টমেণ্টেল পৰীক্ষা দিবা বুলি, তো সেইসকলৰ বাবে আজিৰ ভিডিঅ'টো বহুত গুৰুত্বপূৰ্ণ। কিয়নো বহুত ছাত্ৰ-ছাত্ৰীয়ে মোক সুধি আছে যে কম্পাৰ্টমেণ্টেল পৰীক্ষাত গ্ৰেছ মাৰ্কছ দিয়ে নেকি আৰু কম্পাৰ্টমেণ্টেল পৰীক্ষাত প্ৰশ্নবিলাক ক'ৰ পৰা আহিব আজিৰ ভিডিঅ'টোৰ জৰিয়তে মই তোমালোকক জনাই দিম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চোৱা আৰু যদি চেনেলটোত প্ৰথমবাৰ আহিছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া আৰু ভিডিঅ'টোত এটা লাইক কৰি দিয়া যাতে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক পাই থাকা। তো বহুত ছাত্ৰ-ছাত্ৰীয়ে মোক সুধি আছে যে কম্পাৰ্টমেণ্টেল পৰীক্ষাত গ্ৰেছ নম্বৰ দিয়ে নেকি, কিয়নো এনেকুৱা বহুত ছাত্ৰ-ছাত্ৰী আছে যিসকলৰ নেকি কম্পাৰ্টমেণ্টেল পৰীক্ষাও বেয়া হ'ব পাৰে। তো যদি কম্পাৰ্টমেণ্টেল পৰীক্ষা অলপৰ কাৰণে বেয়া হয় বা অলপ মাৰ্কৰ কাৰণে ফেইল কৰে ছাত্ৰ-ছাত্ৰীসকলক পাছ কৰাই দিব নেকি? তো আজিলৈকে মই দেখা নাই যে কম্পাৰ্টমেণ্টেল পৰীক্ষাত গ্ৰেছ মাৰ্কছ দিয়ে বুলি। একচুৱেলি কম্পাৰ্টমেণ্টেল পৰীক্ষাত কোনো ধৰণৰ গ্ৰেছ মাৰ্কছ নিদিয়ে। তো যিসকল ছাত্ৰ-ছাত্ৰীয়ে নেকি কম্পাৰ্টমেণ্টেল পৰীক্ষাত ফেইল কৰে তেন্তে সিহঁতক কিন্তু পাছ নকৰাই। তো ছাত্ৰ-ছাত্ৰীসকল এতিয়া বলা তোমালোকক জনাই দিওঁ যে কম্পাৰ্টমেণ্টেল পৰীক্ষাত প্ৰশ্নবিলাক ক'ৰ পৰা আহে। তো তোমালোকে কম্পাৰ্টমেণ্টেল পৰীক্ষাত অতি সহজতে পাছ হ'ব পাৰিবা। যোৱাবাৰ যিসকল ছাত্ৰ-ছাত্ৰীয়ে কম্পাৰ্টমেণ্টেল পৰীক্ষা দিছিলে তো সিহঁতক সুধিছিলো যে কম্পাৰ্টমেণ্টেলত প্ৰশ্নবিলাক ক'ৰ পৰা আহে। তো সিহঁতৰ কমেণ্ট অনুসৰি জনা গ'ল যে কম্পাৰ্টমেণ্টেল পৰীক্ষাত প্ৰশ্নবিলাক আহে পুৰণা প্ৰশ্ন কাকতৰ, অৰ্থাৎ যোনে যোনটো বিষয়ৰ কম্পাৰ্টমেণ্টেল পৰীক্ষা দিব সেইটো বিষয়ৰ মেট্ৰিক পৰীক্ষাত যিবিলাক কুৱেশ্যন আহিছিলে সেইবিলাক কুৱেশ্যনৰ পৰা 50% আহে বুলি মোক জনাইছিল। তো এইবাৰ যোনে যোনটো বিষয়ৰ কম্পাৰ্টমেণ্টেল পৰীক্ষা দিবা তো তোমালোকে মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নবিলাক চাই যাবা, যোনটো বিষয়ত তোমালোকে কম্পাৰ্টমেণ্টেল দিবা সেইটো বিষয়ৰ মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নৰ পৰা 50% আহিব। ছাত্ৰ-ছাত্ৰীসকল নিশ্চয় তোমালোকে গম পাইছা যে মেট্ৰিকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাত গ্ৰেছ নম্বৰ দিয়ে নে নিদিয়ে এণ্ড কম্পাৰ্টমেণ্টেল পৰীক্ষাত প্ৰশ্নবিলাক ক'ৰ পৰা আহে। ক'বলৈ গ'লে কম্পাৰ্টমেণ্টেল পৰীক্ষাত কোনো ছাত্ৰ-ছাত্ৰীয়ে ফেইল নকৰে, কিয়নো কম্পাৰ্টমেণ্টেল পৰীক্ষাত যিবিলাক কুৱেশ্যন আহে বহুত ইজি আহে আৰু কম্পাৰ্টমেণ্টেল পৰীক্ষা বেছি হাৰ্ড নহয়। তো তোমালোকে কম্পাৰ্টমেণ্টেল পৰীক্ষাত বহা, কম্পাৰ্টমেণ্টেল পৰীক্ষাত তোমালোকে ইজিলি পাছ হ'ব পাৰিবা আৰু তোমালোকে কম্পাৰ্টমেণ্টেল পৰীক্ষাত যদি পাছ হৈ যোৱা তেন্তে তোমালোকৰ বেটছৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগত কলেজতে এডমিশ্যন ল'ব পাৰিবা।